हेलो फ्रेंड्स, गाँवलीয়া বোৱাৰীৰ পৰখা অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ৰেচিপিটো হৈছে চিকেন কাৰী। প্ৰথমতে মই এখন কেৰাহীত তেল দি তাতে পিঁয়াজ দি দিছোঁ। চিকেন বুলি ক'লে জুইত বনাই ভাল লাগে নহয়, জুইত বনোৱা সোৱাদেই খাবলৈ বহুত টেষ্টি হয়। গেছতকৈ জুইত বনাই ভাল লাগে, সেইকাৰণে মই জুইতে বনাইছোঁ। পিঁয়াজখিনি মই ৰঙা হোৱালৈকে ভাজি থাকিম। ইয়াত মই 500 গ্ৰাম চিকেন লৈছোঁ। পিঁয়াজখিনি ৰঙা হোৱাত মই মিক্সাৰ পিচি থোৱা পিঁয়াজ, আদা, নহৰু পেষ্ট দি দিছোঁ। ইয়াত যিহেতুকে নহৰু আছে, নহৰু প্ৰথমতে দিলে কেৰাহী লাগি ধৰে, সেইকাৰণে মই কমকৈ ব্যৱহাৰ কৰিছোঁ। পিছত মই আকৌ পুনৰ দিম। নহৰুখিনি দি মই ধুনীয়াকৈ লৰাই দিছোঁ। এই কণলৈকে যদি চাই মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মছলাৰ পৰা মোৰ তেল বিৰিঙি উঠিছে, অৰ্থাৎ মোৰ মছলাখিনি ৰেডি হৈ গৈছে। ইয়াতে মই এতিয়া চিকেনখিনি দি দিম। চিকেনখিনি দি মই পুনৰবাৰ ধুনীয়াকৈ লৰাই মই বেছি মছলা ইউজ নকৰোঁ, কম মছলাৰে দিয়ে বনাম, কিন্তু খাই টেষ্টি লাগে, সোৱাদ লাগে, বহুত ধুনীয়া হয়। এনেকৈও খাই চাবচোন, কেতিয়াবা ভাল লাগে। ইয়াতে মই এতিয়া জালুকৰ গুড়ি দি দিম। আপোনালোকে যদি জালুক নাখায়, জালুক নিদিলেও হ'ব। ইউটিউব জগতলৈ অহা মোৰ বেছি দিন হোৱাই নাই। যদি ভিডিঅ'বোৰ আপোনালোকৰ বেয়া লাগিছে, মোক কমেণ্ট কৰি জনাবচোন, বা মই ভিডিঅ'বোৰ বনাব জনা নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবহোঁ এবাৰ। তেতিয়া মোৰ ভুলবোৰ শুধৰণি কৰিবলৈ মই চেষ্টা কৰিম, আৰু ভুলবোৰ আঙুলিয়াই দিলে শুধৰাবলৈ সহজ হয়। ইয়াত মই এতিয়া গৰম মছলা, জিৰা গুড়ি দি দিম। জিৰা মই ঘৰতে বনাই লোৱা হয়, ঘৰতে জিৰা গুটি কিনি আনি ভাজি পেলাই তাক মই গুড়ি কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, মোৰ কেৰাহীত নহৰু দিয়াৰ কাৰণে লাগিয়ে ধৰি গৈছে। আৰু মাংসখিনি আধা ভজা হোৱাৰ পিছত মই আগতে ৰেডি কৰি থোৱা যিখিনিলৈকে মই থৈ দিছিলোঁ পিছত দিম বুলি, আদা, নহৰু আৰু পিঁয়াজ, জলকীয়া গুড়িখিনি আকৌ মই দি দিছোঁ। এতিয়া এনেকৈ এবাৰ খাই চাবচোন, সঁচাকৈ সোৱাদ লাগে খাই। ইমান মছলা দিয়া নাই, মছলা আদা, নহৰু আৰু গৰম মছলা, জিৰা গুড়ি, জালুকৰ গুড়ি দিছোঁ। মিট মছলা মই ব্যৱহাৰ কৰা নাই, ধনিয়া গুড়ি মই ব্যৱহাৰ কৰা নাই। এনেকৈও ভাল লাগে। আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব মই বনোৱাৰ দৰে, আৰু খাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। ইয়াত মই আলু দি দিছোঁ। এতিয়া আলুখিনি এতিয়া মই মাংসৰ লগত ভাজিম। অলপ ভজাৰ পিছতে মই পানী দি দিম। মাংসখিনি প্ৰায় আধা ভজা হোৱাৰ পিছতে মই আলুখিনি দি দিছোঁ। মাংসত আলু নহ'লে সোৱাদেই নুঠে, নহয় জানো? মোৰ আলু প্ৰায় সিজি গৈছে। ইয়াতে মই এতিয়া পানী দি দিম। পানী বেছি নিদিওঁ বাৰু, বেছি পানী দিলে খাই ভাল নালাগে, নহয় জানো? পানী অলপ কমকৈ দি যেতিয়া ডাঠ হয়, তেনেকৈয়ে খাই ভাল লাগে। আৰু মোৰ চিকেন এতিয়া ৰেডি হৈ গ'ল।
আৰু একেবাৰে শেষত মই লং ইলাচি ডালচেনি গুড়ি দি দিছোঁ। লং ইলাচি ডালচেনি গোন্ধটো দিলে মাংসখিনি খাই ভাল লাগে। একেবাৰে চিম্পুলকৈ বনাইছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই। সকলো ভালে থাকক, কুশলে থাকক।